ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ ওচৰলৈ আগবঢ়াই লৈছোঁ আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আৰু আজি এই ভিডিঅ'টো ডিছকাছ কৰিম ক্লাছ 6 জেনেৰেল সায়েন্স অৰ্থাৎ বিজ্ঞান বিষয়খনৰ যিটো আমাৰ সেকেন্ড চেপ্টাৰ আছে চেপ্টাৰটোৰ নাম হ'ল আমাৰ কম্পোনেন্টছ অফ ফুড অৰ্থাৎ খাদ্যৰ উপাদানসমূহ এই চেপ্টাৰটোৰ যিখিনি এক্সাৰসাইজ অৰ্থাৎ অনুশীলনী আমাৰ কুৱেশ্যন আছে সেইখিনি আজি এই ভিডিঅ'টোৰ জৰিয়তে ডিছকাছ কৰিবলৈ চেষ্টা কৰিম গতিকে আহচোন বেছি দেৰি নকৰি আমাৰ ভিডিঅ'টো মাজলৈ যাওঁ আৰু ইয়াত কুৱেশ্যনসমূহ কি আছে ন আৰু কেনেকুৱা ধৰণে আমি উত্তৰসমূহ লিখিব পাৰোঁ অকণমান জানি লওঁ Hi guys, welcome back to my YouTube channel Coaching Zone. এতিয়া আমাৰ এই চেপ্টাৰটোৰ যিখিনি কুৱেশ্যনৰ এনসাৰ আছে সেইখিনি এটা এটাকৈ ডিছকাছ কৰিম তাৰ আগতে তোমালোকক জনাব বিচাৰিছোঁ যে আমাৰ ইয়াত যদি 1 নম্বৰ চেপ্টাৰ আছিলে এই 1 নম্বৰ চেপ্টাৰৰ কুৱেশ্যনৰ এনসাৰসমূহ ইতিমধ্যে তোমালোকৰ আগত প্ৰস্তুত কৰি উলিয়াইছো সেই ভিডিঅ'টো যদি এতিয়ালৈকে তোমালোকে চোৱা নাই তেনেহ'লে আমাৰ প্লেলিষ্টত গৈ সেই ভিডিঅ'টো এবাৰ চাই ল'বা তেতিয়া তোমালোকে সেই চেপ্টাৰটোৰ কুৱেশ্যনখিনি ভালদৰে বুজি পাবা এতিয়া আজি আমাৰ চেপ্টাৰটো যিটো 1 নম্বৰ কুৱেশ্যন আছে কুৱেশ্যনটো আছে যে নেম দা মেজৰ নিউট্ৰিয়েন্টছ ইন আৱাৰ ফুড আমাৰ খাদ্যত থকা প্ৰধান উপাদানসমূহ পুষ্টিকৰ উপাদানসমূহ কি কি সেইখিনি সুধিছে এনসাৰ লিখিছে যে দা মেজৰ নিউট্ৰিয়েন্টছ ইন আৱাৰ ফুড আৰ কাৰ্বোহাইড্ৰেট প্ৰটিনছ ফেটছ ভিটামিনছ এণ্ড মিনাৰেলছ ইন এডিশ্যন ফুড অলছো কণ্টেইনছ ডায়েটাৰী ফাইবাৰ্ছ এণ্ড ৱাটাৰ অৰ্থাৎ আমাৰ যিটো আমাৰ খাদ্যৰ যিটো প্ৰধান উপাদানসমূহ সেইসমূহ হ'ল ইয়াত লিখিছোঁ যে কাৰ্বোহাইড্ৰেট প্ৰটিনছ ফেটছ ভিটামিন মিনাৰেলছ আৰু লগতে এডিশ্যনেল অৰ্থাৎ ইয়াৰ উপৰি কি কি লগ হৈ থাকে তাত থাকে আমাৰ ডায়েটাৰী ফাইবাৰ্ছ অৰ্থাৎ খাদ্য আৰু ৱাটাৰ অৰ্থাৎ পানী এইখিনিও মানে তাত আমাৰ লগ হৈ থাকে বুলি কৈছে এইখিনি আমাৰ প্ৰধান যিখিনি আমাৰ নিউট্ৰিয়েন্টছ এইখিনি খাদ্যত থকা তাৰপিছত 2 নম্বৰ যিটো কুৱেশ্যন এইটো নেম দা ফলোইং তলৰ নামসমূহ দিব লাগে কৈছে যে দা নিউট্ৰিয়েন্টছ হুইচ মেইনলি গিভ এনাৰ্জি টু আৱাৰ বডি খাদ্যৰ কোনটো উপাদান যিটো উপাদানে আমাক আচলতে আমাৰ দেহত মানে শক্তি প্ৰদান কৰে সেইটো কৰিছে তেনেহ'লে উত্তৰটো হ'ব যে কাৰ্বোহাইড্ৰেটছ এণ্ড ফেটছ আৰ দা two major nutrients which provide energy to our body অৰ্থাৎ আমাৰ কি কি কৈছে যে কাৰ্বোহাইড্ৰেট আৰু ফেটছ মানে আমাৰ হেৰি বুলি ক'ব পাৰি এটা চৰ্বি বুলি ক'ব পাৰো এই দুটা আমাক কি কৰে দেহত সাধাৰণতে কি কৰে আমাক শক্তি প্ৰদান কৰে বি কুৱেশ্যনটো কৈছে যে দা নিউট্ৰিয়েন্টছ that are needed for growth and maintenance of our body অৰ্থাৎ কোনটো উপাদানে আমাৰ দেহত গ্ৰোথ বিকাশ আৰু মেইনটেনেন্স মানে আমাৰ সুচাৰুৰূপে চলন ফুৰণত সহায় কৰে বুলি কৈছে এনসাৰটো কৈছে যে প্ৰটিনছ are needed for the growth and maintenance of our body প্ৰটিনে আমাৰ দেহটো মানে কি মেইনটেনেন্স কৰাত আৰু এইটো গ্ৰোথত সহায় কৰে বুলি কোৱা হৈছে 2 নম্বৰ এনসাৰটো তাৰ 3 নম্বৰ কুৱেশ্যনটো আছিলে যে এ ভিটামিন ৰিকুৱাৰ্ড ফৰ মেইনটেইনিং বডি গুড আইসাইট যে আমাৰ চকুৰ ভাল দৃষ্টিৰ বাবে মানে ভাল চকুৰ ভাল থাকিবৰ কাৰণে যেটো আমাৰ ভিটামিনৰ প্ৰয়োজন সেই ভিটামিনটো নাম কি হৈছে কৈছে যে ভিটামিন এ ইজ ৰিকুৱাৰ্ড ফৰ মেইনটেইনিং বডি আইসাইট গুড আইসাইট মই গুডটো বাৰ বডি মাতি আছে তো গুড আইসাইট অৰ্থাৎ আমাৰ ভিটামিন এ যেটো আছে ভিটামিন এ আমাৰ চকুৰ দৃষ্টিশক্তি ভাল কৰে বা ভাল কৰি ৰাখে তাৰ যিটো 2 নম্বৰ কুৱেশ্যনটো লাইছে 2 নম্বৰ কুৱেশ্যনটো কৈছে যে এ মিনাৰেল দ্যাট ইজ ৰিকুৱাৰ্ড ফৰ কিপিং আৱাৰ বনছ হেলদি কোনটো মানে মিনাৰেলছে আমাৰ যিবোৰ আমাৰ হাড় আছে দেহৰ সেই দেহৰ হাড়সমূহ মানে ভাল কৰি ৰাখে হেলদি কৰি ৰাখে অৰ্থাৎ স্বাস্থ্যকৰ কৰি ৰাখে এনসাৰটো হ'ব যে কেলছিয়াম ইজ ৰিকুৱাৰ্ড ফৰ কিপিং আৱাৰ বনছ হেলদি কেলছিয়ামে আমাৰ যিখিনি আমাৰ বনছ আছে বনছ মানে হাড়সমূহ মানে কি কৰে স্বাস্থ্যৱান কৰি ৰাখে কেলছিয়ামে তাৰপিছত 3 নম্বৰ যিটো কুৱেশ্যন সেইটো কৈছে যে নেম টু ফুডছ ইটছ ৰিচ ইন অৰ্থাৎ এই তলত যিকেইটা কৈছে প্ৰত্যেকটো থকা দুটা আমাৰ ইয়াত খাদ্যৰ নাম কৈছে প্ৰথমটো কৈছে ফেটছ মানে আমাৰ কি চৰ্বি বুলি আমি জানো যে ফেটছ থকা আমাৰ খাদ্যসমূহ কি হ'ব যে ভেজিটেবলছ অইলছ নাট ফিছ এইবোৰ আমাৰ ফেট পোৱা যায় তাৰপিছত ষ্টাৰ্চ ক'ত থাকে পটেটো চুগাৰ ৰাইচ এক্সেট্ৰা পটেটোত থাকে চুগাৰত থাকে ৰাইচত আৰু মানে ইয়াত যদি দুটা কৈছে মই দুটামান বেছিকৈ লিখি দিছোঁ যাতে তোমালোকে মুখস্থ কৰাৰ কাৰণে সুবিধা হয় অৰ্থাৎ আমি দুটাতকৈ যিমানে আমাৰ অপশ্যন থাকিব সিমানে আমাৰ মনত ৰাখিবলৈ সুবিধা হয় তো ডায়েটাৰী ফাইবাৰ অৰ্থাৎ খাদ্য ক'ত থাকে কৈছে যে গ্ৰেইনছ বিনছ ভেজিটেবলছ ফ্ৰুটছ এক্সেট্ৰা এইবিলাকত থাকে প্ৰটিনছ ক'ত থাকে প্ৰটিনছ থাকে আমাৰ চিকেনছ এণ্ড ফিছ চিকেন আৰু ফিছত আমি প্ৰটিন পাওঁ বুলি কৈছে আৰু বেলেগ খাদ্য আছে ইয়াত আমি দুটাই ক'লোঁ বা গাখীৰো হ'ব পাৰে তাৰপিছত আমাৰ এইখিনি তোমালোকে পাই গ'লা 4 নম্বৰটোলৈ এবাৰ আহিছে 4 নম্বৰটো কৈছে যে টিক এইটো মানে ৰাইট চিন দিব কৈছে টিক দিব কৈছে দা ষ্টেটমেণ্টছ ডেট আৰ কাৰেক্ট যিকেইটা আমাৰ শুদ্ধ হয় সেইকেইটা ৰাইট চিন দিব কৈছে এতিয়া আমি ৰাইট চিন নিদি কিনে কাৰেক্ট ইনকাৰেক্ট বুলি লিখি দিছোঁ বা তোমালোকে ৰাইট চিনটো দিলেও মানে কেনেকৈ দি ল'ব পাৰিবা একেটা কথাই প্ৰথম যিটো কৈছে যে বাই ইটিং ৰাইচ এলন উই কেন ফুলফিল
নিউট্ৰিশ্যনেল ৰিকুৱাৰমেণ্ট অফ আৱাৰ বডি অৰ্থাৎ আমাৰ যদিহে আমি কেৱল ভাত খাওঁ ভাত খালে আমাৰ যিখিনি দেহত লগা যিখিনি খাদ্যৰ উপাদান সেই গোটেইখিনি উপাদান পাম বুলি কৈছে আচলতে এইটো হয় নেকি নহয় এইটো ইনকাৰেক্ট কেলে ইনকাৰেক্ট হ'ব যে আমি ভাতটোত কেৱল শৰ্কৰা বা চৰ্বি এনেকুৱা ধৰণৰ যিখিনি নিউট্ৰিয়েণ্টছ সেইখিনিহে পাম কিন্তু বাকী যিখিনি আমাৰ থাকিব সেইখিনি কিন্তু আমি তাত নাপাম প্ৰটিন হওক বা আৰু বিভিন্ন ভিটামিনৰ পৰা আৰম্ভ কৰি বহুত বস্তু আমি সেইটো নাপাম আৰু এই এটা দেহটো ভালদৰে সুচাৰুৰূপে চলিবলৈ সেই গোটেইখিনি বস্তুৰ প্ৰয়োজন সেইকাৰণে আমাৰ এইটো ইনকাৰেক্ট হ'ব বিটো কৈছে যে ডেফিচিয়েঞ্চি ডিজিজেছ কেন বি প্ৰিভেণ্টেড বাই ইটিং এ বেলেঞ্চ ডায়েট আৰু যদি আমি বেলেঞ্চ ডায়েট বেলেঞ্চ মানে আমি যিটো সুষম আহাৰ বুলি কওঁ বেলেঞ্চ ডায়েট সুষম আহাৰ খালে আমাৰ যিটো আমাৰ ভিটামিনৰ অভাৱত হোৱা অৰ্থাৎ অভাৱজনিত ৰোগ আছে এইসমূহ আমি নিৰাময় কৰিব পাৰোঁ নেকি সুধিছে এই আছেতো কাৰেক্ট হ'ব এইকাৰণে কাৰেক্ট হ'ব কাৰণ আমাৰ যিখিনি সুষম আহাৰ আছে সুষম আহাৰ যিখিনি আমাৰ খাদ্যত থকা উপাদান সেই গোটেইখিনি উপাদান পোৱা যায় সেইকাৰণে এটা সুষম আহাৰ বুলি কোৱা হয় সেয়েহে যেতিয়া আমি এইটো আমি বেলেঞ্চ ডায়েট খাম অৰ্থাৎ সুষম আহাৰ খাম তেতিয়া আমাৰ এইটো কি হ'ব বিভিন্ন ধৰণৰ আমি ডেফিচিয়েঞ্চি অৰ্থাৎ আমাৰ এই যিটো অভাৱজনিত ৰোগ আছে তাৰ পৰা আমি বাচি থাকিব পাৰোঁ চি নম্বৰ কুৱেশ্যনটো হৈছে যে বেলেঞ্চ ডায়েট ফৰ দ্য বডি শুড কণ্টেইন এ ভেৰাইটি অফ ফুড আইটেমছ অৰ্থাৎ বেলেঞ্চ ডায়েটে কি কৰে বুলি কৈছে আমাক শুড কণ্টেইন এ ভেৰাইটি অফ ফুড আইটেমছ অৰ্থাৎ আমাৰ যিটো সুষম আহাৰ ইতিমধ্যে মই যিটো কথা তোমালোকক কৈ দিলোঁ যে সুষম আহাৰত বিভিন্ন ধৰণৰ আমাৰ খাদ্য উপাদানসমূহ পোৱা যায় নে নাযাব থাকে নে নাথাকে সেইটো পাওঁ নে নাপায় এনেকুৱাকৈ কৈছে গতিকে এনচাৰটো কাৰেক্ট হ'ব ইতিমধ্যে আমি ডিছকাছ কৰিলোঁ যে সুষম আহাৰ তাকহে কয় য'ত আমাৰ খাদ্যৰ সকলোবোৰ উপাদান কম বেছি পৰিমাণে পোৱা যায় তাৰপিছত 2 নম্বৰটো কৈছে যে মিট এলন ইজ ছাফিচিয়েণ্ট টু প্ৰভাইড অল নিউট্ৰিয়েণ্টছ টু দ্য বডি অৰ্থাৎ মানে যিটো মাংস আছে মাংসটো কি বুলি কৈছে ছাফিচিয়েণ্ট বুলি কৈছে আমাৰ যিখিনি নিউট্ৰিশ্যন আছে আমাৰ খাদ্য সেইখিনি থাকে মানে কি ল'বলৈ হ'লে এইটো আমাৰ এই প্ৰথম কুৱেশ্যনৰ ভাতৰ দৰে একেই কুৱেশ্যন যে এইটো ইনকাৰেক্ট হ'ব কাৰণ আমি যেতিয়া মিট খালে আমি প্ৰটিনটো যথেষ্ট পৰিমাণে পাম কিন্তু কেৱল প্ৰটিনে আমাৰ দেহটো চলাব নোৱাৰে তাৰ কাৰণে ভিটামিন অন্যান্য মিনাৰেলছ সকলোবোৰ প্ৰয়োজন সেইকাৰণে আমাৰ এইটো ইনকাৰেক্ট হ'ব অৰ্থাৎ অশুদ্ধ হ'ব তাৰপিছত 5 নম্বৰটো ফিল ইন দ্য ব্লেংকছ কৈছে আমি খালী ঠাই পূৰ কৰিব লাগে এইকেইটা এনেকৈ আছে একেলগে আমি এনচাৰ এইখিনি চাই যাম যিটো প্ৰথম যিটো আছে এইটো খালী ঠাই আছিলে খালী ঠাইত আমি এনেকৈ লিখিছোঁ যে খালী ঠাইটো এনেকৈ আছিলে আৰু ইয়াত যিকেইটা মানে নীলা হৈ আছে বা বেঙুনীয়া কালাৰ যিকেইটা শব্দ আছে সেইকেইটা আমি খালী ঠাইত ভৰাইছোঁ গতিকে ইয়াতে আমি বুজি পাম যে ৰিকেটছ ইজ কজ বাই ডেফিচিয়েঞ্চি অফ ভিটামিন ডি গতিকে ভিটামিন ডি অভাৱত কি হয় একচুৱেলি সেইটো সুধিছিলে এইটো মানে কি ৰিকেটছ বেমাৰ হয় ভিটামিন ডি অভাৱত ৰিকেটছ বেমাৰ হয় তাৰপিছত আছে ডেফিচিয়েঞ্চি অফ ভিটামিন B1 কজ ইজ ডিজিজেছ ন'ন এজ বেৰি অৰ্থাৎ যিটো আমাৰ ইয়াত খালী ঠাই আছিল তাত কৈছে যে বেৰি একচুৱেলি কিহৰ অভাৱত হয় তেনেহ'লে এনচাৰটো হ'ব যে ভিটামিন B1ৰ অভাৱত বেৰি বেমাৰ হয় তাৰপিছত ইয়াত যিটো এইকেইটা আমাৰ এইটো নাম্বাৰিং কৰোঁতে উল্টা হৈছে EFGHI বুলি আছে এইটো একচুৱেলি ABCD হ'ব গতিকে নেক্সট যিটো ডেফিচিয়েঞ্চি অফ ভিটামিন চি কজ এজ ডিজিজেছ ন'ন এজ স্কাৰভি অৰ্থাৎ ভিটামিন চিৰ যিটো অভাৱত মানে যিটো বেমাৰ হয় এইটো কি বুলি কয় স্কাৰভি বুলি কোৱা হয় ইয়াত সেইটোৱে সুধিছিলে যে কি বুলি কোৱা হয় সেইটো কোৱা হয় স্কাৰভি আৰু 2 নম্বৰ যিটো কুৱেশ্যন 2 নম্বৰ কুৱেশ্যনটো কৈছে যে নাইট ব্লাইণ্ডনেছ ইজ কজ ডিউ টু ডেফিচিয়েঞ্চি অফ ভিটামিন এ ইন আৱাৰ ফুড আমাৰ যিটো ৰাতি যিটো দেখা নোপোৱা অৰ্থাৎ আমি কুকুৰিকণা ৰোগ বুলি ক'ব পাৰোঁ সেইটো কিহৰ কাৰণে হয় সেইটো অভাৱত হয় ভিটামিন এ গতিকে ইয়াত সেইটোৱে আমি এনচাৰটো লিখিব লাগিব যে কুকুৰিকণা ৰোগ ভিটামিন এ অভাৱত দেখা যায় এইখিনি আছিল আমাৰ এই যিটো 2 নম্বৰ চেপ্টাৰ এই 2 নম্বৰ চেপ্টাৰৰ কুৱেশ্যন এনচাৰসমূহ যদিহে তোমালোকে কিবা অসুবিধা পালা বা কিবা বুজি নাপালা তেনেহ'লে আমাৰ কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা সেইখিনিও আমি তোমালোকৰ ওচৰত সমস্যাসমূহ সমাধান কৰি দিবলৈ চেষ্টা কৰিম আৰু যদিহে তোমালোকে বিচাৰা যে কেৱল কুৱেশ্যনৰ এনচাৰ দিয়া যথেষ্ট নহয় লগতে আমাৰ চেপ্টাৰটো পঢ়াই দিব লাগিব তেনেহ'লে তোমালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা আমি তেনেকুৱা ধৰণে চেপ্টাৰসমূহো পঢ়াই দিবলৈ চেষ্টা কৰিম আৰু ইয়াৰ লগে লগে জনাব বিচাৰিছোঁ এই যিখিনি কুৱেশ্যন এনচাৰ আছে এইখিনি নোটছ হিচাপে আমাৰ ইতিমধ্যে আমাৰ ডিছক্ৰিপশ্যনত দিয়া হৈছে অৰ্থাৎ আমাৰ ৱেবছাইট যিটো আছে অফিচিয়েল ৱেবছাইট তাত এইটো আপলোড কৰা হৈছে তোমালোকে ইয়াত ডিছক্ৰিপশ্যনৰ লিংকত গৈ কিনে সেইখিনি ল'ব পাৰিবা আশা কৰিম তোমালোকে ভিডিঅ'টো সকলোখিনি কথা বুজি পালা যদিহে ভিডিঅ'টো চাই ভাল লাগিল তেন্তে প্লিজ ভিডিঅ'টো লাইক কৰি দিবলৈ নাপাহৰিব আৰু যদিহে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটোত প্ৰেছ কৰি দিব ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ বি এলাৰ্ট টু ছেভ